থাকো আপোনালোক সকলো ভালে আছে আপোনালোক সকলোকে মোৰ আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণৰ পূজা সেইবাবে মই চাদৰ মেখেলা পিন্ধি লৈছোঁ এতিয়া চাওকচোন আজিনো কি কৰা হৈছে আমাৰ ঘৰত অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যদি মোৰ ভিডিঅ'টি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ব'লকচোন চাওঁ এইফালে পাপা লগতে লাগি দিছে পূজাৰ যোগাৰ কৰিছে প্ৰসাদ আপেল কল আম কাটিছে এইফালে আকৌ চব্জি পুৰি ভাজি ব্যৱস্থা কৰিছে সেয়াৰ বাবে সহায় কৰি আছে খুৰীহঁতে বহিছোঁ বাছতে আনিছে চাগে বাহিৰত বহুত বৰষুণ দি আছে সেইবাবে আৱাজটো আহিছে পূজা শেষ হ'ল আৰু এতিয়া প্ৰসাদ দিয়া হৈছে প্ৰসাদ দিয়াৰ পাছত পুৰি ব্যৱস্থা কৰা হৈছিলে মই পুৰি নাখালোঁ বাৰু কাৰণ আজি দিনটো ব্ৰত আছিলে সেইবাবে মই চব্জিৰ লগত মই ভাতকে খাই দিলোঁ আছিলে আজি আমাৰ পূজা কি কৰিলোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ